নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ADRE 3.0 সিলেকশ্যন প্ৰচেছ আৰু চিলেবাছৰ গোটেইখিনি কথা আমি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো ক্লিক কৰক যাতে আপোনালোকে প্ৰথমে ভিডিঅ'টো পায়। তো বলক আমি আৰম্ভ কৰোঁ ADRE 3.0 সিলেকশ্যন প্ৰচেছৰ বিষয়ে। ফাৰ্ষ্ট আপোনালোকে দিব লাগিব ৰিটেন এক্সামিনেশ্যন, যোনটো MCQ হ'ব। মাল্টিপল চইচ কুৱেশ্যন থাকিব তাতে। আপোনালোকে তাতে পাব জেনেৰেল এবিলিটি, ৰিজনিং এবিলিটি আৰু ৰিলেভেণ্ট স্কিলৰ কুৱেশ্যন থাকিব। ইণ্টাৰভিউ হ'ব এটা। ইণ্টাৰভিউত আপোনালোকৰ স্কিল বেছ পজিশ্যনৰ কুৱেশ্যন আপোনালোকক সুধিব। তাৰপিছত সেই ইণ্টাৰভিউৰ বেচিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট এটা ওলাব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া এক্সামিনেশ্যনৰ প্ৰচেছটো কেনেকুৱা? ৰিটেন এক্সামিনেশ্যনটো মই ক'লোৱে MCQ থাকিব অল পষ্টৰ কাৰণে। ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন এই গোটেইবোৰ পষ্টৰ কাৰণে মেণ্ডেটৰী হয়। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ছাবজেক্টছবোৰ একে, আপোনালোকে একেটা ছাবজেক্টে থাকিব দুয়োটা পষ্টৰ কাৰণে। ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, ৰিজনিং, ইংলিছ আৰু মেথছ। ইয়াতে আপোনালোকে কুৱেশ্যনছৰ অলপ ডিফাৰেঞ্চ পাব। ইয়াতে টোটেল কুৱেশ্যন থাকিব 150 আৰু ইয়াতে থাকিব 135 আৰু তেনেকৈ সেইটোৰ মাৰ্কছো থাকিব। ছ'চিয়েল ষ্টাডিজৰ কাৰণে চিলেবাছটো থাকিব এনচিয়েণ্ট, মেডিভেল, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ফিজিকেল পলিটিকেল জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, ইকনমিক জিঅ'গ্ৰাফী, ইণ্ডিয়ান কনষ্টিটিউশ্যনছ, ফাণ্ডামেণ্টেল ৰাইটছ, ইণ্ডিয়ান গভৰ্ণমেণ্টছ, পলিটিকেল ছিষ্টেম, বেচিক ইকনমিক টাৰ্মছ, নেশ্যনেল ইকনমিক প্ৰগ্ৰামছ, জেনেৰেল নলেজৰ কাৰণে নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান গভৰ্ণমেণ্টছ, পঞ্চায়তী ৰাজ, ইণ্ডিয়ান কনষ্টিটিউশ্যনছ এমেণ্ডমেণ্টছ, বেচিক ছায়েন্স কনচেপ্ট, এনভাইৰনমেণ্টেল ইছ্যু আৰু ক্লাইমেট চেঞ্জ। লজিকেল ৰিজনিঙৰ কাৰণে লাগিব নাম্বাৰ, এলফাবেটিকেল ছিৰিজ, কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন, চেন্স টেষ্ট, চিটিং এৰেঞ্জমেণ্ট, চিলক্স, ষ্টেটমেণ্ট, কনক্লুজন, লজিকেল পাজেলছ। মেথছৰ কাৰণে পাৰ্চেণ্টেজ, প্ৰফিট লছ, চিম্পল, কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম, স্পীড আৰু ডিষ্টেঞ্চ, ৰেচিঅ', প্ৰপৰ্শ্যন, এলজেব্ৰা, জিঅ'মেট্ৰি, ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ। ইয়াতে পাই চাৰ্ট, টেবল, বাৰ, গ্ৰাফ থাকিব। ইংলিছৰ কাৰণে থাকিব পাৰ্টছ অফ স্পীচ, টেন্স, ৰিডিং কম্প্ৰিহেনশ্যনছ, চেণ্টেন্স কাৰেকশ্যন। আপোনালোকে এবাৰ ভিডিঅ'টো পজ কৰি চাব। ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে পেছেজ বেছ কুৱেশ্যন, ইনফাৰেঞ্চ বেছ কুৱেশ্যনছ, ভকেবুলাৰী এইবোৰ গোটেই থাকিব। গ্ৰেড 4ৰ কাৰণে চিলেবাছটো মানে গ্ৰেড 3ত অলপ বেছি থাকিব আৰু গ্ৰেড 4ৰ কাৰণে অলপমান কম থাকিব। ইয়াতে আপোনালোকে লাহেকৈ ভিডিঅ'টো এবাৰ পজ কৰি চাব যে কি লাগিব। ADREৰ যোনটো ড্ৰাইভাৰ পষ্টৰ কাৰণে ট্ৰেফিক ৰুলছ, ভেহিকেল মেইনটেনেন্স, ৰোড ছেফটি মেজাৰ্ছ, এই গোটেইবোৰ টপিকবোৰ আপোনালোকে জানিব লাগিব। তেতিয়া আপোনালোকে গ্ৰেড 4ৰ ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে ADRE 3.0 নটিফিকেশ্যনটো ওলোৱা নাই, তেতিয়ালৈকে আপোনালোকৰ হাতত বহুত সময় আছে। এই সময়খিনিত আপোনালোকে এবাৰ প্ৰিপেয়াৰ কৰি ল'ব। ADREৰ নতুন নটিফিকেশ্যনৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ADREৰ কিবা এটা নতুন নটিফিকেশ্যন বা ইনফৰ্মেশ্যনৰ জানিবৰ কাৰণে কমেণ্ট ছেকশ্যনত লিখি দিব, মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাম। আজিৰ কাৰণে এইখিনিয়ে আছিল। থেংক ইউ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।